বন্ধুসকল আজি এটা অন্য ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। চ' আজিৰ ভিডিঅ'টো হৈছে এখন ডাম্পাৰ গাড়ী যিটো নেকি বিক্ৰী কৰা হ'ব আৰু সেই গাড়ীখন কিমান বছৰৰ গাড়ী, কেনেকুৱা কণ্ডিশ্যনত আছে আৰু বিক্ৰীৰ দাম কিমান, এই বিষয়ে এই ভিডিঅ'টোত সকলোবোৰ আলোচনা কৰা হৈছে। চ' বলক পলম নকৰাকৈ সোনকালে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ সন্মুখত গাড়ীখন। চ' বন্ধুসকল এটা কথা আগতে জনাওঁ যে এই গাড়ীখন হৈছে বৰপেটা নম্বৰৰ গাড়ী। চ' গাড়ীখনৰ একেবাৰে সন্মুখৰ ভাগৰ পৰা আৰম্ভ কৰি চাৰিওদিশে আপোনাক এপাক ঘূৰাই দেখুৱাম। চ' চাওক গাড়ীখনৰ যিটো কেবিন, চাওক কি ধুনীয়া অৱস্থাত আছে এতিয়া। চ' এয়া দেখিবলৈ পাইছে গাড়ীখনৰ যিটো টায়াৰ হয়, টায়াৰবিলাক একেবাৰে নতুন অৱস্থাত আছে। গাড়ীখনত যি 10খন টায়াৰ আছে, এই 10খন টায়াৰ একেবাৰে নতুন কণ্ডিশ্যনত আছে। আৰু এয়া হৈছে এয়াৰ ক্লিনাৰ, আৰু এইটো চাব পাৰে DFE অৰ্থাৎ ইউৰিয়া, যিটো ইউৰিয়া টেংক। আৰু এয়া চাওক গাড়ীখনৰ বডি, ৱাও, গাড়ীৰ বডিখন এতিয়াও একেবাৰে নতুন কণ্ডিশ্যনতে আছে। আৰু এয়া চাওক টায়াৰৰ কি অৱস্থা, টায়াৰবিলাকো একেবাৰে সকলোবোৰ টায়াৰে একেবাৰে নতুন কণ্ডিশ্যনত। টায়াৰৰ পিনে আপোনাক চোৱাৰ কোনো প্ৰয়োজনে নাই মই ভাবোঁ। আৰু চাওক অভাৰঅল গাড়ীখনৰ পিছপিনে মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। চাওক চাওক গাড়ীখনত অলপো মাৰ নাই, অলপো খুদ নাই, কি ধুনীয়া কণ্ডিশ্যনৰ এখন গাড়ী হৈ আছে। চ' গাড়ীখনৰ বাওঁপিনে মই চাই দিছোঁ এবাৰ চাওক। আৰু এই টায়াৰবিলাক যে দেখিছে নহয়, টায়াৰবিলাক চাওক, গোটেইবিলাক টায়াৰে ৰেডিয়েল টায়াৰ হয় আপোনাৰ। আৰু আপোনালোকেতো জানে ৰেডিয়েল টায়াৰৰ বৰ্তমান দাম কিমান হয়। আৰু চাওক, আৰু টায়াৰবিলাক গোটেইবোৰ নতুন কণ্ডিশ্যনত আছে। আৰু এইখন স্পেয়াৰ যিটো হয় চাব পাৰে, স্পেয়াৰটো ভাল গুড কণ্ডিশ্যনতে আছে এতিয়া। আৰু চাওক তাৰপিছত এইটো হৈছে বেটাৰী টেংক, অৰ্থাৎ বেটাৰী ৰখা বাকচটো হয় এইটো। আৰু এইটো হয় হাইড্ৰলিক, যিটো জেক উঠোৱাত সহায় কৰে। আৰু এইটো হৈছে সন্মুখৰ টায়াৰ ভাগ। আৰু চাওক এই চাইডৰ কেবিনটো মই দেখুৱাই দিছোঁ, কেবিনটো কিমান ধুনীয়া অৱস্থাতে আছে এতিয়া। আৰু পাৰিলে সন্মুখৰ চাইডটো আকৌ এবাৰ দেখুৱাই দিছোঁ, চাব পাৰে। বন্ধুসকল এতিয়া মই দেখিবলৈ গৈ আছোঁ আপোনালোকক গাড়ীখনৰ ভিতৰ ভাগ, অৰ্থাৎ ইণ্টেৰিয়ৰ ভিউ। চ' এতিয়া চাম আমি গাড়ীখনৰ ভিতৰ ভাগ। চ' বলক প্ৰথমে দৰজাখন খুলি লওঁ। আৰু চাওক এতিয়া মই গাড়ীখনত উঠিম, তাৰ আগতে দেখুৱাই দিছোঁ এক্সেলেটাৰ পেডেল, ক্লাছ পেডেল সকলোবোৰ। চ' আগতে মই গাড়ীখনত বহি লওঁ, বলক। চ' বন্ধুসকল চাব পাৰে, ইয়াৰ পৰা মই দেখুৱাই দিছোঁ গাড়ীখনৰ ষ্টাৰিঙত চাওক যিটো টি লিখা আছে, অৰ্থাৎ টাটা ব্ৰাণ্ডিঙৰ গাড়ী হয়। আৰু আপোনালোকক ইফালে বাওঁপিনে দেখুৱাই দিছোঁ। চাওক গাড়ীখনৰ সন্মুখভাগ কিমান ধুনীয়া অৱস্থাত আছে এতিয়াও। আৰু এয়া কেবিন, আৰু এইখন বিচনা বনাই লোৱা হৈছে। অৰ্থাৎ গাড়ীৰ কেবিনখনত ড্ৰাইভাৰ আৰু হেণ্ডিমেনজন একেবাৰে আৰামত বিন্দাছ হৈ থাকিব পাৰে, কোনো টেনশ্যন নাই। ইয়াতে কোনো ধৰণৰ অসুবিধা নহয় দুজন থাকিলে। চ' চাওক, আৰু এইবোৰ ইয়াতে আছে গাড়ীৰ হুইল, ৰেঞ্চ চেক এইবোৰ থৈ দিছে। চ' ইয়াতে ৰেঞ্চ পাতি কিছুমান আছে। চ' চাব পাৰে কিমান এখন গুড কণ্ডিশ্যনৰ গাড়ী এতিয়াও। নম্বৰৰ হয়, প্ৰথমতে কৈ দিছোঁ। আৰু বন্ধুসকল আপোনালোকে ভাবিব পাৰে যে এই গাড়ীখন বা ইমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এখন মালিকে কিয় বা বিক্ৰী কৰিব খুজি আছে। তো আপোনালোকৰ এই ডাউটটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ মই। চ' মালিকৰ বৰ টকাৰ প্ৰয়োজন হৈ পৰিছে বিশেষ এটা কাৰণত, যাৰ বাবে বহুতো টকাৰ দৰকাৰ হৈ পৰিছে। আৰু এতিয়া এই গাড়ীটো বিক্ৰী কৰাৰ অবিহনে আৰু অন্য পথ নাই। চ' বাধ্য হৈ এই গাড়ীটো অতি কম দামতে বিক্ৰী কৰিব এতিয়া। চ' যদি আপোনালোকক এই গাড়ীখন লাগে তেনেহ'লে আপোনালোকৰ দাম কাটি দিয়া হৈছে 24 লাখ টকা। চ' আপুনি যদি গাড়ীখন ল'ব বিচাৰে তেনেহ'লে ডিছপ্লে যিটো নম্বৰ শ্ব' কৰিছে সেই নম্বৰত যোগাযোগ কৰি গাড়ীখন ল'ব পাৰে, অলপ কম বেছি হৈ যাব। চ' আজিলৈ ইমানেই আছিল, ধন্যবাদ।